মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটি ইম্পৰ্টেণ্ট সমাজ বিজ্ঞানৰ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনটো হৈছে মৰ্চা বা সংযুক্ত চৰকাৰ বুলিলে কি বুজা? মৰ্চা বা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা উল্লেখ কৰা। 5 মাৰ্কৰ কুৱেশ্যন হয় এইটো। মৰ্চা বা সংযুক্ত চৰকাৰ বুলিলে কি বুজা? মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা উল্লেখ কৰা। তো প্ৰশ্নৰ উত্তৰটো এতিয়া পাবা। মই ৰঙা চিয়াহে য'ত আঁচ টানি দিছে সেই আঁচ দিয়া পৰে তোমাৰ প্ৰশ্নৰ উত্তৰ হ'ব। তোমালোকৰ মেইন বুক যে আছে ক্লাছ 9-ৰ মৰ্চা চৰকাৰ, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলা হয়। অৰ্থাৎ বহুদলীয় ৰাজনৈতিক ব্যৱস্থা যিবোৰ দেশত আছে সেইবোৰ দেশৰ নিৰ্বাচনত একেলগে বহুকেইটা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে, কিন্তু কেতিয়াবা দেখা যায় নিৰ্বাচনত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে। তাৰ ফলত সিহঁতে কি কৰে? কেইবাটাও ৰাজনৈতিক দল, 2টা বা 3টা বা 4টা দল একগোট হৈ চৰকাৰ গঠন কৰে, আৰু এইদৰে গঠন কৰা চৰকাৰক বলা হয় মৰ্চা চৰকাৰ। মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে বা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত বহুকেইটা কাৰণ আছে। তাৰে ভিতৰত প্ৰথম কাৰণটোক আমি ক'ব পাৰোঁ ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। বৰ্তমান সময়ত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পাইছে। একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস, মানে আগত যেনেকুৱা আছিল স্বাধীনোত্তৰ কেইবা বছৰলৈ আমাৰ কংগ্ৰেছেই কেন্দ্ৰ আৰু ৰাজ্যত প্ৰায় সকলো ঠাইতে সিহঁতৰ চৰকাৰ গঠন কৰিছিল। তাত একক ৰাজনৈতিক দলৰ প্ৰাধান্যতা দেখা গৈছিল। সেই দলটোৱে যি ইচ্ছা সেইমতে দেশৰ শাসন কাৰ্য চলাইছিল। যেতিয়া তোমাৰ ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি পালে, লাহে লাহে একক দলৰ যি প্ৰাধান্যতা আছে সেই প্ৰাধান্যতা হ্ৰাস পাবলৈ ধৰিলে। তাৰপিছত জনপ্ৰিয়তা লাভ কৰা আৰু এটা কাৰণ আছে যে এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে, তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন কৰা হয়। অৰ্থাৎ আমাৰ যি ৰাজহুৱা ধন আছে সেই ৰাজহুৱা ধনৰ অপব্যৱহাৰ বা অপচয় ৰক্ষা কৰে মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে। চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়। ইয়াৰ পৰি আৰু বহুতো কাৰণ আছে, যি কি নহওক এইকেইটা কাৰণ পৰিলে তোমালোকৰ কাৰণে যথেষ্ট হ'ব।